ঐ এইটো মোৰ ল'ৰা হয়, তোক কিয় দিম মই? এইটো মোৰ ল'ৰা হয়, তোৰ নহয়, মোক দে। মোৰ হয়, মোৰ। মোৰ ল'ৰা, মই তোক কিয় দিম? হা, কিয় দিম? ৰ'ব কি হৈছে মানে? ভালকে কওকচোন, আপোনালোকৰ মাজত কি কাজিয়া হৈ আছে? চাওকচোন, এইটো মোৰ ল'ৰা হয়। এই চুৰণীজনীয়ে মোক নিদিয়ে এতিয়া। নহয়, এইটো মোৰ ল'ৰা হয়। মোৰ ল'ৰা তাইক কিয় দিম মই? কোনজনীয়ে সঁচা কৈছে, কোনজনীয়ে মিছা কৈছে একো ধৰিব পৰা নাই। ইহঁতক ৰামেশ্বৰ কাইৰ ওচৰলৈকে লৈ যাওঁ। তেওঁৰ নিচিনা জ্ঞানী মানুহ এইখন গাঁৱত আৰু দ্বিতীয়জন নাই। তেওঁৱেই ইয়াৰ সমাধান উলিয়াব পাৰিব। আপোনালোকে ইয়াত আৰু কাজিয়া কৰি থাকিব নালাগে। মোৰ লগত বলক, মই এজন জ্ঞানী মানুহৰ ওচৰলৈ লৈ যাম আপোনালোকক। তেওঁৱেই ইয়াৰ সঠিকভাৱে বিচাৰ কৰিব পাৰিব। বলক বলক। ৰামেশ্বৰ কাই, ৰামেশ্বৰ কাই। বীৰেন্দ্ৰ, কি হ'ল? লগত ইমান মানুহৰ সৈতে ওলালিহি যে? আৰু এইটো কাৰ ল'ৰা পোৱালি লৈ আহিছোঁ? আপোনাৰ ওচৰত এটা সমাধান বিচাৰি আহিছোঁ ৰামেশ্বৰ কাই। আপুনি আহকচোন এফালে। গৈছোঁ কচোন এতিয়া কি সমাধান বিচাৰি আহিলি? ৰামেশ্বৰ কাই, এই ল'ৰা পোৱালিটো লৈ এই মহিলা দুগৰাকীৰ মাজত ভীষণ কাজিয়া চলি আছিলে। তেওঁলোকৰ কথাত এই ল'ৰাটোৰ প্ৰকৃত মাতৃ কোনগৰাকী কোনেও ধৰিবই নোৱাৰিলোঁ। এতিয়া আপুনিহে ক'ব পাৰিব আৰু আপুনিয়ে ইয়াৰ সমাধান দিব পাৰিব কোনগৰাকী ইয়াৰ প্ৰকৃত মাতৃ। ঠিক আছে, আগতে মই মহিলা দুগৰাকীকে সুধি লওঁ কি কথা। তুমি কোৱাচোন, নীলা শাৰী পিন্ধি থকা গৰাকী, কি হ'ল কথাটো? মহাশয়, এইটো মোৰ ল'ৰা হয়। আমি দুটা একেলগে বজাৰলৈ ওলাই গৈছিলোঁ। ক'ৰবাৰ পৰা এই মহিলাজনী আহি পেলাই মোৰ ল'ৰাটোক আহিবলৈ বিচাৰিছিলে। মোৰ ল'ৰা কৰি। চাওকচোন, এজনী চুৰণি ক'ৰবাৰ পৰা। বাৰু, এতিয়া তুমি কোৱাচোন কি হ'ল কথাটো, তোমাৰ ফালৰ কথাটো। মহাশয়, তাই এজনী মিছলীয়া মহিলা। মই নদীত অকলে গা ধুই আছিলোঁ। এইটো মোৰ একমাত্ৰ সন্তান। তাই তালৈ আহি মোৰ ল'ৰাটোক কোলাত তুলি লৈ তাৰ পৰা দৌৰ মাৰিলে। মই পিছে পিছে গৈহে তাক পাইছোগৈ। ঠিক আছে দিয়া, দুয়োজনীৰে কথাটো মই শুনিলোঁ। এতিয়া ব'লাচোন, সেইফালে ব'লা অলপ মুকলিলৈ। বীৰেন্দ্ৰ, তই এই ল'ৰা পোৱালিটোক এই ৰেখাডালৰ মাজত থিয় কৰাই দেহি। গৈছোঁ ৰামেশ্বৰ কাই। তোমালোক দুজনীয়ে এই ৰেখাডালৰ দুই মূৰত থিয় হৈ ল'ৰা পোনাটোৰ হাতকেইখনত ধৰা। এতিয়া মোৰ কথা মনোযোগ দি শুনা। তোমালোক দুয়োজনীয়ে ল'ৰাটো নিজৰ ফালে টানিবলৈ চেষ্টা কৰা। ল'ৰাটো যিজনীয়ে বেছিকৈ টানি নিজৰ ফালে কৰিব পাৰিব সি তাইৰে সন্তান হ'ব। ৰ'বা, তুমি যাব নোৱাৰা। ৰাইজ, আপোনালোকে বাৰু এতিয়া ক'ব পাৰিবনে সঁচাই এইগৰাকী ল'ৰাটোৰ প্ৰকৃত মাতৃ হয়নে বাৰু, যিয়ে গাৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি ল'ৰাটো নিজৰ ফালে টানিব পাৰিলে, নে এই কান্দি থকা গৰাকী যিয়ে ল'ৰাটোৱে কষ্ট পোৱাৰ ভয়ত সহজে এৰি দিলে? নাই, এই কান্দি থকা গৰাকীহে ল'ৰাটোৰ প্ৰকৃত মাতৃ হয়। তেখেতেহে পাব ল'ৰাটো। হয়, একমাত্ৰ প্ৰকৃত মাতৃহে নিজৰ সন্তানৰ কষ্ট সহ্য কৰিব নোৱাৰে। বীৰেন্দ্ৰ, ল'ৰাটো তেওঁৰ পৰা এতিয়াই কাঢ়ি লোৱা আৰু এখেতক দিয়া তেওঁৰ প্ৰকৃত মাতৃক। লওক, আপোনাৰ ল'ৰাটো লওক। আৰু তুমি শুনি লোৱা, মহিলা বুলি তোমাক আজি এৰি দিলোঁ, নহ'লে ইয়াৰ শাস্তি তুমি পাবই লাগিছিল। আগলৈ যদি এনেকৈ চুৰ কৰা গম পাওঁ বা আনৰ বস্তুৰ প্ৰতি মোহ কৰা গম পাওঁ, এইখন গাঁৱৰ পৰা একেবাৰে খেদি পঠোৱা হ'ব আৰু পুলিচৰ হাতত গতাই দিয়া হ'ব। এতিয়া যোৱা ইয়াৰ পৰা। হ'ব, মই ক্ষমা বিচাৰিছোঁ। আজিৰ পৰা আৰু মই এনেকুৱা কাম নকৰোঁ। মহাশয়, আপোনাক বহুত বহুত ধন্যবাদ থাকিল। আপোনালোকৰ বাবে মই আজি মোৰ আলাসৰ লাৰুটো ঘূৰাই পালোঁ। মই এতিয়াৰ পৰা আৰু সাৱধান হ'ম ল'ৰাটোক লৈ। হ'ব, এইটো আমাৰ কৰ্তব্য। বিপদত পৰা মহিলাক বা যিকোনো মানুহক সহায় কৰাটো প্ৰত্যেকজন নাগৰিকৰে এটা কৰ্তব্য হয়। হেল্ল' বন্ধু-বান্ধৱীসকল, দেখিলে কয় নহয় সত্যৰ সদায় জয়। সত্য পথত থাকিলে ভগৱানে আপোনাক নিশ্চয় সহায় কৰিব। মই মোৰ ল'ৰাটো ঘূৰাই পালোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বাটনটো দবাই দিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ লগে লগে চাই থাকিব পাৰিব। আজিলৈ